এটা মই আপোনালোকক আজি বিষ্ণুপুৰৰ দুৰ্গা পূজাখন দেখুৱাম, চাই থাকিব। চাই ভাল লাগিলে মোক কমেণ্ট কৰি সকলোৱে জনাব। এতিয়া মই সেই ঠাইলৈ গৈ চাই এতিয়া মই বেগ কেমেৰা দেখুৱাই চাই এতিয়া মই সেই ঠাইলৈ গৈ চাই আহি পালোঁ বিষ্ণুপুৰৰ দুৰ্গা পূজা মণ্ডপ। চাওক, এতিয়া মই আপোনালোকক বিষ্ণুপুৰৰ পূজাখন দেখুৱাম, চাই থাকিব। এতিয়া মই বেগ কেমেৰা আপোনালোক দেখুৱাই চাই থাকিব। এই পূজাখন চাওক কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। আপোনালোকে চাওক আৰু লগতে উপভোগ কৰক। যদি এই পূজাখন ভাল লাগিছে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্টো কৰিব। যদি সঁচাকৈ ভাল লাগিছে ছাবস্ক্ৰাইব কৰি কাষতে বেলটো বজাই দিব। চাওক কিমান মূৰ্তিবোৰ কিমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়া লাগিছে, আচলতে সজাই চাবলগীয়া। চাওক আপোনালোকে সকলোৱে চাবলৈ আহিব। একদম ধুনীয়াকৈ বনাইছে, সজাই পৰাই তুলিছে আমাৰ এই বিষ্ণুপুৰৰ পূজাখন। বিষ্ণুপুৰ অৰ্থাৎ গুৱাহাটীৰে বিষ্ণুপুৰ। চাওক কিমান ৰাস্তাৰ ওচৰতে সকলোৱে চাবলৈ আহিব, সকলোৱে অনুৰোধ জনাইছোঁ। কিমান ধুনীয়া লাগিছে বিষ্ণুপুৰৰ দুৰ্গা পূজাখন। চাওক চাওক বিষ্ণুপুৰৰ সাৰ্বজনীন দুৰ্গা পূজাখন ইমান ধুনীয়া, চব পিনে কিমান ধুনীয়া কৰিছে, একদম অট্টালিকাৰ নিচিনা বনাইছে। চাওক ৰং চোৱা কিমান ধুনীয়া মূৰ্তিবোৰ, প্ৰতিমাবোৰ সঁচাকৈ চাবলগীয়া হৈছে। ইমান সুন্দৰকৈ সজাইছে। চাওক এই দাদা এইবাৰ দেৱী ঘৰত আহিব, ঘৰত যাব, অনুভৱটো কেনেকুৱা হয়? ঠিকে আছে, মাৰ আশীৰ্বাদত চব ভালেই যাব। কিন্তু গোটেই মানুহে ভয় খাইছে এইবাৰ দেৱী মানে ঘৰত আহিছে, ঘৰত যাব, কিবা অলপ খেলি মেলি হ'ব পাৰে আমাৰ অসমবাসী। এইটো কি কয়? নাই 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 নাই, শুভ মংগলে হ'ব এইটো। হ'ব মাক আমি ইমান আৰাধনা কৰি আছোঁ, পূজা পাতি কৰি আছোঁ, অমংগলটো দূৰ কৰাৰ কাৰণে। মায়ে আৰু যেনেকুৱা আহক সুন্দৰকৈ চলাই নিব, সুন্দৰকৈ চলাই নিব। মায়ে আৰু কেতিয়াও বেয়াটো নিবিচাৰে না। থেংক ইউ, ইমানে টাইম লৈ ধন্যবাদ জনাই। আজি ভিডিঅ'টো ইমানে, নেক্সট অন্য ভিডিঅ'টো আমি চাই থাকোঁ। থেংক ইউ।